নমস্কাৰ সাংবাদিক বন্ধুসকল, আজি আমাৰ এই সংবাদ মেলৰ জৰিয়তে আমি সমগ্ৰ ভাৰতবৰ্ষৰ সকলো নাগৰিকক আমাৰ তৰফৰ পৰা অৰ্থাৎ ব্ৰহ্মপুত্ৰ ভেলী শ্ৰমিক সংগঠনৰ তৰফৰ পৰা আমি গণৰাজ্য দিৱসৰ অভিবাদন জ্ঞাপন কৰিছোঁ। সকলোৰে সুখ শান্তি হওক তাৰে কামনা কৰিছোঁ। আমি সকলোৱে জানো যে আজি গণৰাজ্য দিৱস 1950 চনৰ 26 জানুৱাৰী তাৰিখেই আমাৰ ভাৰতৰ পবিত্ৰ সংবিধানখন লাগু কৰা হৈছিলে। আজিৰ পৰাই ক্ষেত্ৰত আহিছিলে আৰু সেই সংবিধানৰ প্ৰস্তাৱনা অনুসৰি ভাৰতৰ প্ৰত্যেকটা জাতি জনগোষ্ঠীক সমান অধিকাৰ ভোগ কৰিব পাৰে। কোনো উচ্চ নাই, কোনো নিচ নাই, সকলো সমান। আৰু সেইখন পবিত্ৰ সংবিধানেই আমাক ভাৰতবৰ্ষত সকলো ধৰণৰ অধিকাৰ প্ৰদান কৰিছে। কিন্তু আজি আমি অনুভৱ কৰিছোঁ যে স্বাধীনতাৰ প্ৰায় 75 বছৰ হোৱাৰ সময়ত লগতে গণৰাজ্য দিৱসৰ 72টা বছৰ পাৰ কৰাৰ পিছতো আমি এচাম মানুহে এতিয়ালৈকে সম অধিকাৰ পোৱা নাই। এতিয়ালৈকে আমি বিভিন্ন ক্ষেত্ৰত সামাজিকভাৱে, অৰ্থনৈতিকভাৱে, শৈক্ষিকভাৱে, স্বাস্থ্যৰ ফালৰ পৰা বিভিন্ন দিশত পিছ পৰি আছোঁ। ভূমিৰ অধিকাৰ এতিয়াও আমি পোৱা নাই। এই বিষয়টো আমাক উদ্বিগ্ন কৰিছে আৰু সেয়েহে 26 জানুৱাৰীৰ দিনা ভাৰতবৰ্ষৰ পবিত্ৰ সংবিধান, যি সংবিধানে ভাৰতৰ প্ৰত্যেকগৰাকী নাগৰিকক নিৰাপত্তা দিয়া, অধিকাৰ দিয়া, সুৰক্ষা দিয়াৰ গেৰেণ্টি দিয়ে, সেই সংবিধানখন লাগু হোৱাৰ দিনটোতেই, গণৰাজ্য দিৱসৰ দিনটোতে আমি আমাৰ দুখখিনি প্ৰকাশ কৰিব বিচাৰিছোঁ, আমাৰ দিনটো আমি প্ৰকাশ কৰিব বিচাৰিছোঁ। আপোনালোকে সকলোৱে জানে অসমৰ অন্যতম বৃহৎ উদ্যোগ চাহ উদ্যোগৰ লগত জড়িত ভাৰতবৰ্ষৰ আদিবাসী অসমীয়া শ্ৰমিকখিনিক আজিও অসমত দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে গণ্য কৰি থকা হৈছে। প্ৰত্যেক বছৰে প্ৰত্যেকটা ৰাজনৈতিক দলেই অসমত চৰকাৰ গঠন কৰা আৰু কেন্দ্ৰত চৰকাৰ গঠন কৰা প্ৰত্যেকটা ৰাজনৈতিক দলে এই মানুহখিনিক সদায় ঠগি আহিছে, আদিবাসী চাহ শ্ৰমিকক সদায় ঠগি আহিছে। অসমত কোকৰাঝাৰৰ পৰা ডিব্ৰুগড়লৈকে বৰাক ভেলী, ব্ৰহ্মপুত্ৰ ভেলী গোটেইখিনি যি লাখ লাখ চাহ শ্ৰমিকে আৰু আদিবাসী মানুহখিনি বসবাস কৰি আছে, তেওঁলোকক প্ৰত্যেকখন চৰকাৰেই অনুসূচীকৰণ কৰিম বুলি প্ৰতিশ্ৰুতি দি আহিছে। কিন্তু আজিলৈকে অনুসূচীকৰণৰ কোনো ধৰণৰ প্ৰেক্টিকেল ৰূপ আমি দেখিবলৈ নাপালোঁ। কি কংগ্ৰেছ, কি অসম গণ পৰিষদ, কি বিজেপি, প্ৰত্যেকটা দলেই কিন্তু এই প্ৰতিশ্ৰুতি দিছে আৰু প্ৰতিশ্ৰুতি দিয়াৰ সময়ত তেওঁলোকে কৈছে যে আপোনালোকৰ যিটো অনুসূচীকৰণৰ দাবী সেইটো ন্যায্য দাবী। আৰু ৰাজনৈতিক দলবিলাকে ন্যায্য দাবী বুলি ক'লে আমাক কোৱাৰ পিছতো আৰু এই দাবী আমি পূৰণ কৰি দিম বুলি কোৱাৰ পিছতো কিন্তু স্বাধীনতাৰ 75 বছৰ সময় ওলাল, 75 বছৰে হয়। এই 75 বছৰত কিন্তু আমি এই ন্যায্য দাবীখিনি আমি পূৰণ কৰি দিয়া নহ'ল আমাক। এতিয়া আমি খুব দুখ প্ৰকাশ কৰিছোঁ। লগতে আজিৰ তাৰিখত যিকোনো চৰকাৰৰ কাৰণে এটা লজ্জাৰ কথা, লজ্জাৰ বিষয় যে আজিৰ তাৰিখতো 21 শতিকাৰ যিটো বিজ্ঞানৰ চৰম উন্নতিৰ দিনতো আমি কিন্তু অসমৰ আদিবাসী চাহ শ্ৰমিকে হাজিৰা বৃদ্ধিৰ দৰে এটা সাধাৰণ বিষয়ত আন্দোলন কৰিবলগীয়া হৈছে। চৰকাৰৰ পুলিচৰ মাৰ খাবলগীয়া হৈছে, গুলি খাবলগীয়া হৈছে। গতিকে আজিলৈকে প্ৰত্যেকখন চৰকাৰেই, প্ৰত্যেকটো ৰাজনৈতিক দলে হাজিৰা বৃদ্ধিৰ কথা কৈ আহিছে। যোৱাবাৰ যিটো বিজেপি দলে চৰকাৰ গঠন কৰিলে তেওঁলোকেও হাজিৰা বঢ়াই দিম বুলি কৈছিলে, কিন্তু আজিলৈকে হাজিৰা বৃদ্ধি নহ'ল। তাৰোপৰি চাহ বাগিচাবিলাকৰ ভিতৰত শিক্ষাৰ সমস্যা, কোনো এখন চাহ বাগিচাৰ ভিতৰত চৰকাৰী স্কুল নাই, চৰকাৰী LP স্কুলেই নাই, ME স্কুলটো দূৰৰে কথা, হাইস্কুল দূৰৰে কথা, কলেজ দূৰৰে কথা, চৰকাৰী স্কুলবিলাক চৰকাৰী স্কুল হোৱা নাই। ক্ষেত্ৰত তেওঁলোকে শিক্ষক নিযুক্তি দিয়া নাই। গতিকে শিক্ষাৰ বিৰাট ডাঙৰ সমস্যা আছে, স্বাস্থ্যৰ সমস্যা আছে। আজিৰ তাৰিখত অসমৰ চাহ বাগিচাৰ আধা সংখ্যাতকৈ বেছি চাহ বাগিচাত আপোনাৰ MBBS ডক্টৰ নাই, বহু চাহ বাগিচাত এম্বুলেন্স নাই। গতিকে তেনেকুৱা এটা একেবাৰে সোপা ঢিলা, একেবাৰে ভাঙি যোৱা শিক্ষা ব্যৱস্থা আৰু স্বাস্থ্য ব্যৱস্থাৰ মাজত মানুহখিনিয়ে নিজৰ জীৱন অন্ধকাৰৰ ফালে গতি কৰিছে, আমি লক্ষ্য কৰিব পাৰিছোঁ। তাৰোপৰি মই আজি আপোনালোকক এটা অনুৰোধ কৰিব বিচাৰিছোঁ সংবাদ গোষ্ঠীৰ মানুহখিনিক, আপোনালোকক যে
আপোনালোকে চাব, আমি এমাহমান পিছত আপোনালোকৰ ৰিপৰ্টটো দিব পাৰিম। আজি ৰিপৰ্টটো সম্পূৰ্ণ হৈ উঠা নাই। অসমৰ চাহ বাগিচাবিলাকত মই দাবী ক'ব বিচাৰিছোঁ, অসমৰ চাহ বাগিচাবিলাকত যিখিনি পুৰুষ শ্ৰমিক আছে, সেই পুৰুষ শ্ৰমিকখিনি বৰ বেয়াকৈ মৃত্যুমুখত পৰিছে। আৰু যদি আমি ভালদৰে ইয়াত প্ৰতিবেদন বনাই ওলাওঁ, এইটো স্পষ্ট হৈ যাব যে চাহ বাগিচাৰ আদিবাসী পুৰুষ শ্ৰমিকৰ যিটো গড় আয়ু, সেইটো ভাৰতৰ পুৰুষৰ গড় আয়ুসতকৈ কম হ'ব। ইয়াতে মই যি ঠাইত বহি আছো, এই ওচৰে পাঁজৰে বহুকেইখন চাহ বাগিচা আছে। আটাৰীঘাট, ধৰকজুলি, চুৱালা, গৰঙাজুলি, ডিমাকুছী, বাদলাপাৰা, লোনাইপাৰা, ৰঙাজুলি, সকলো চাহ বাগিচাত এফালৰ পৰা মতা শ্ৰমিকখিনি, পুৰুষ শ্ৰমিকখিনি মৰি শেষ হৈ গৈছে। 25 বছৰৰ পৰা 40 বছৰৰ ভিতৰতেই মৰি গৈছে। যথেষ্ট বিধৱা মানুহেৰে চাহ বাগিচাবিলাক ভৰি পৰিছে। আমি চৰকাৰক ক'ব বিচাৰিছোঁ আজিৰ এই সংবাদমেলৰ জৰিয়তে যে একমাত্ৰ অবৈধভাৱে চলি থকা চুলাই মদৰ ব্যৱসায়ৰ কাৰণে এই চুলাই মদ গ্ৰহণ কৰিয়ে চাহ বাগিচাৰ পুৰুষ শ্ৰমিকখিনিৰ স্বাস্থ্য একেবাৰে বেয়া হৈছে আৰু যথেষ্ট সংখ্যক পুৰুষ শ্ৰমিক মৰি ইতিমধ্যে শেষ হৈছে। তেওঁলোকৰ পৰিয়াল ধ্বংসৰ গৰাহত নামি গৈছে। ভৱিষ্যত একেবাৰে অন্ধকাৰ তেওঁলোকৰ। আপোনালোকে যাব পাৰে, আপোনালোকে বাগিচাই বাগিচাই চাবগৈ, যথেষ্ট সংখ্যক মানে বিধৱা মানুহ আছে এতিয়া, কম বয়সীয়া বিধৱা মানুহ। গতিকে এটা বিৰাট মানে কনচাৰ্নিং ছাবজেক্ট এটা হয়, বিৰাট উত্তেজনক বিষয়। আমি এইটো বিষয়ত সকলোকে দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ। এয়া আমাৰ অতি দুখ লগা কথা। তাৰ উপৰিও আপোনালোকে চাহ বাগিচালৈ গৈ চাব, ড্ৰপ আউট ষ্টুডেণ্ট একমাত্ৰ দৰিদ্ৰতাৰ কাৰণে আৰু চাহ বাগিচাবিলাকৰ ভিতৰত শিক্ষাৰ ব্যৱস্থা ভাল নোহোৱাৰ কাৰণেই যথেষ্ট সংখ্যক ড্ৰপ আউট ষ্টুডেণ্ট ওলাইছে। ইমানেই ড্ৰপ আউট ষ্টুডেণ্ট আছে যিটো নেকি তুলনা অন্য ঠাইৰ লগত কেতিয়াও কৰিব নোৱাৰে। ভাৰতৰ বা অসমৰ অন্যান্য অঞ্চলৰ লগত যদি চাহ বাগিচাৰ ড্ৰপ আউট ষ্টুডেণ্টৰ তুলনা কৰা হয়, চাহ বাগিচাৰ ড্ৰপ আউট ষ্টুডেণ্টটো স্কুল এৰি দিয়া ষ্টুডেণ্টৰ সংখ্যাটো যথেষ্ট ওপৰত থাকিব। গতিকে এইবিলাক জ্বলন্ত সমস্যাত ভুগি থাকি আজি 26 জানুৱাৰী পালন কৰিছোঁ। আজি গণৰাজ্য দিৱস, সংবিধান লাগু কৰা হৈছিল আজিৰ দিনতে। কিন্তু যি সংবিধানে দেশৰ সকলো জাতি জনগোষ্ঠীক সমান বুলি কৈছে, সেই সংবিধানখন গ্ৰহণ কৰাৰ দিনতেই কিন্তু আমি এনেকুৱা জ্বলন্ত সমস্যাৰ লগত ভুগি আমাৰ জনগোষ্ঠীটো বা ধ্বংসৰ কৰা হ'লে আগবাঢ়ি যোৱাটো দেখিবলৈ পাইছোঁ। আৰু সেয়েহে আজি সংবাদমেল পাতি আমি এইখিনি বিষয় উত্থাপন কৰিবলৈ বাধ্য হৈছোঁ। মোৰ লগত মই প্ৰভাত দাস পানিকা, ব্ৰহ্মপুত্ৰ ভেলী শ্ৰমিক সংগঠনৰ সভাপতি হিচাপে আছোঁ। আৰু মোৰ লগত মোৰ সম্পাদক আছে বন্ধু ৰবাৰ্টছন তাঁতী। তেওঁ কিছুমান বিষয়ত ক'ব। মই তেখেতক বিশেষকৈ আমাৰ যিটো চৰকাৰে চাহ বাগিচাৰ মাটি টি টুৰিজমৰ নামত লিজত দি এটা নতুন ধৰণৰ মানে বিপদ আমাৰ ওচৰত চপাই আনিছে, যি ঘটনাই হয়তো আমাৰ ভৱিষ্যতে মানে আমাৰ তেনেও মাটিৰ অধিকাৰ চৰকাৰে দিয়া নাই, মাটিৰ পট্টা দিয়াই নাই, মাটিৰ পট্টা দিম বুলি কৈ এতিয়ালৈকে দিয়া নাই। গতিকে এই বিষয়টোত তেওঁকো ক'বৰ কাৰণে মই আহ্বান জনাইছোঁ। इस 73वां गणतंत्र दिवस पर हम सभी लोगों को हार्दिक शुभकामनाएं देते हैं। और आज के इस विशेष कार्यक्रम में चाय बागानों का जो विशेष मुद्दा यहाँ लाया गया है, उस विषय में हम लोग बात करेंगे। और आप लोग जानते होंगे कि असम सरकार और साथ में वेस्ट बंगाल का सरकार जो है टी टूरिज्म बिल पास कर चुकी है। और ये टी टूरिज्म बिल, जो कि चाय सुंदरी योजना कहा जाता है, ये हमारे चाय बागान के बागानवासियों लोग समझ नहीं पा रहे हैं। पर ये टी टूरिज्म बिल आने वाले समय में बहुत हानिकारक होगा हमारे चाय बागान के मजदूरों के लिए, क्योंकि एक तो हमारे ज़मीन का अधिकार है नहीं चाय बागानों में, और हमारा जो वेतन है मिनिमम वेजेस वो भी अभी तक सही नहीं किया गया है। तो इस टी टूरिज्म बिल हम लोग को हाल ही में पता चला है कि डिब्रूगढ़ जिले में एक टी म्यूजियम बनाया जा रहा है। और इस टी म्यूजियम को बागान का ज़मीन में ये टी म्यूजियम बनाया जा रहा है। और साथ में हाल ही में एक खबर आई है कि कछार जिले में 800
873 एकर्स ऑफ लैंड, 873 एकड़ जमीन, जो कि एयरपोर्ट के नाम पे दिया गया है, जिस विषय में बात चल रही है। तो आप लोग अंदाजा कीजिए, ये सारा जो जमीन है ये सब चाय बागान की है, और इस जमीन में अगर रह रहे हैं तो चाय मजदूर रह रहे हैं, वो लोग खेती बाड़ी करके उनका जीविका चल रहा है। मान लीजिए कि अगर इन लोगों को अगर एयरपोर्ट वहाँ बनाएंगे तो ये जितने मजदूर हैं जाएंगे कहाँ? उनका तो जमीन है नहीं। आज करीबन 150 साल से आसाम में आदिवासी या फिर अन्य जाति जितने लोग भी बागान में श्रमिक के हिसाब से काम कर रहे हैं, आज करीबन 100-150 साल हो चुकी है, लेकिन उनका जमीन का अधिकार अभी तक मिला नहीं है। और रही बात सरकार जो नया नया बिल लेके आ रहा है चाय बागानों में, ये बहुत हानिकारक साबित होने वाली है। तो इसलिए मैं दरख्वास्त करता हूँ, मैं रिक्वेस्ट करता हूँ अभी के पीढ़ी को, इस नव पीढ़ी को मैं अनुरोध करता हूँ कि वो लोग जितना जल्दी हो सके इस विषय को समझें और इस विषय के ऊपर अपने अपने बात विचार प्रकट करें, ताकि आसाम के चाय बागान के मजदूर इस टी टूरिज्म बिल को ना करें और सरकार को इसका मुंह तोड़ जवाब दें। इस 73वां गणतंत्र दिवस पर हम सभी लोगों को हार्दिक शुभकामनाएं देते हैं। और आज के इस विशेष कार्यक्रम में चाय बागानों का जो विशेष मुद्दा यहाँ लाया गया है उस विषय में हम लोग बात करेंगे। और आप लोग जानते होंगे कि असम सरकार और साथ में वेस्ट बंगाल का सरकार जो है टी टूरिज्म बिल पास कर चुकी है। और ये टी टूरिज्म बिल जो कि चाय सुंदरी योजना कहा जाता है, ये हमारे चाय बागान के बागानवासियों लोग समझ नहीं पा रहे हैं। पर ये टी टूरिज्म बिल आने वाले समय में बहुत हानिकारक होगा हमारे चाय बागान के मजदूरों के लिए, क्योंकि एक तो हमारे ज़मीन का अधिकार है नहीं चाय बागानों में, और हमारा जो वेतन है मिनिमम वेजेस वो भी अभी तक सही नहीं किया गया है। तो इस टी टूरिज्म बिल हम लोग को हाल ही में पता चला है कि डिब्रूगढ़ जिले में एक टी म्यूजियम बनाया जा रहा है, और इस टी म्यूजियम को बागान का जमीन में ये टी म्यूजियम बनाया जा रहा है। और साथ में हाल ही में एक खबर आई है कि कछार जिले में 873 एकर्स ऑफ लैंड, 873 एकड़ जमीन, जो कि एयरपोर्ट के नाम पे दिया गया है, जिस दिशा में बात चल रही है। तो आप लोग अंदाजा कीजिए, ये सारा जो जमीन है ये सब चाय बागान की है, और इस जमीन में अगर रह रहे हैं तो चाय मजदूर रह रहे हैं, वो लोग खेती बाड़ी करके उनका जीविका चल रहा है। मान लीजिए कि अगर इन लोगों को अगर एयरपोर्ट वहाँ बनाएंगे तो ये जितने मजदूर हैं जाएंगे कहाँ? उनका तो जमीन है नहीं। आज करीबन 150 साल से आसाम में आदिवासी या फिर अन्य जाति जितने लोग भी बागान में श्रमिक के हिसाब से काम कर रहे हैं, आज करीबन 100-150 साल हो चुकी है, लेकिन उनका जमीन का अधिकार अभी तक मिला नहीं है। और रही बात सरकार जो नया नया बिल लेके आ रहा है चाय बागानों में, ये बहुत हानिकारक साबित होने वाली है। तो इसलिए मैं दरख्वास्त करता हूँ, मैं रिक्वेस्ट करता हूँ अभी के पीढ़ी को, इस नव पीढ़ी को मैं
अनुरोध करता हूं कि वो लोग जितना जल्दी हो सके इस विषय को समझें और इस विषय के ऊपर अपने अपने बात विचार प्रकट करें ताकि आसाम के चाय बागान के मजदूर एसटी टूरिज्म बिल को ना करें और सरकार को इसका मुंह तोड़ जवाब दें। আমি চৰকাৰক দাবী জনাওঁ যে আমি যিহেতুকে দীৰ্ঘদিন ধৰি আন্দোলন কৰি আছোঁ যে আমাৰ মানুহখিনিক আমাক পাট্টা দিব লাগে, মাটিৰ অধিকাৰ দিব লাগে। এতিয়াও লাখ লাখ মানুহ ভূমিহীন হৈ আছে। যিখিনি মানুহ ভাৰতৰ আদিবাসী মানুহ, সেইখিনি মানুহ যদি মাটি নাথাকে কাৰ থাকিব? গতিকে মাটিৰ অধিকাৰ আমাক দিব লাগে, মাটিৰ পট্টা দিব লাগে, প্ৰথম কথা। দ্বিতীয় কথা, টি টুৰিজমৰ নামত যিটো আমাৰ মাটি কাঢ়ি নিয়াৰ মানে এটা আইন অনা হৈছে, সন্তৰ্পণে অনা হৈছে, মনে মনে অনাৰ নিচিনা হৈ আছে। গতিকে এই বস্তুটো বন্ধ কৰিব লাগে। এইটো একেবাৰে যদি এইটো বন্ধ নহয় একেবাৰে বন্ধ কৰিব লাগে। যদি বন্ধ নহয় আমি বাগিচাই গ্ৰাউণ্ডত গৈ আমি মানুহক সজাগ কৰিম আৰু সজাগ কৰি ইয়াৰ বিষয়ে মানে গণতান্ত্ৰিকভাৱে আমি এটা আন্দোলন থিয় কৰিম। আৰু এটা কথা খাটাম যে মানুহখিনিয়ে হয়তো নিজৰ গাঁৱত বেছিকৈ গম পোৱা নাই, কিন্তু আমি যেতিয়া গৈ কম সকলো মানুহে বুজি পাব আৰু নিশ্চয় এটা প্ৰতিবাদ গঢ়ি উঠিব। লগতে চৰকাৰক আমি আহ্বান জনাইছো, অকল এই টি টুৰিজম ৰখাই দিয়াটোৱেই নহয়, আমাৰ যিবিলাক লং ষ্টেণ্ডিং ডিমাণ্ডছ আছে আৰু যিবিলাক ডিমাণ্ডছক প্ৰত্যেকটা ৰাজনৈতিক দলেই চৰকাৰ গঠনৰ আগত নিৰ্বাচনৰ সময়ত ভোটৰ লোভত আমাক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি থাকি প্ৰতিশ্ৰুতি দিছে পূৰ্ণ কৰি দিম বুলি। সেই প্ৰত্যেকটা মানে ডিমাণ্ড, যেনে অনুসূচীকৰণৰ ডিমাণ্ড, তাৰপিছত আপোনাৰ মজুৰি বৃদ্ধিৰ ডিমাণ্ড, এইখিনি পূৰণ কৰিব লাগে। শিক্ষাৰ ব্যৱস্থা, স্বাস্থ্য ব্যৱস্থা বহুত ভাল কৰি তুলিব লাগে বাগিচাৰ ভিতৰত। মই এইখিনি এটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ বৰ্তমান যিজন মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা, তেখেতে যোৱাবাৰ ইলেকশ্যনৰ পূৰ্বে আমাৰ নেতাসকলৰ সন্মুখত, আমাৰ সংগঠনসকলৰ সন্মুখত কৈছিল যে আমাৰ অনুসূচীকৰণৰ কামটো 90% সম্পূৰ্ণ হৈছে, 90% সম্পূৰ্ণ হৈ গৈছে, মাত্ৰ 10%হে বাকী আছে। বৰ্তমান তেওঁ মুখ্যমন্ত্ৰী, ইয়াৰ আগত তেখেত মুখ্যমন্ত্ৰী নাছিলে, সৰ্বানন্দ মুখ্যমন্ত্ৰী আছিল, তেখেতে এতিয়া মুখ্যমন্ত্ৰী হৈছে। গতিকে তেখেতে যিহেতুকে নিজেই কৈছিলে 90% আমাৰ অনুসূচীকৰণৰ এছটিৰ প্ৰদানৰ কামটো সম্পূৰ্ণ হৈছে, 10%হে বাকী আছে। গতিকে তেওঁ নিজকে শক্তিশালী মুখ্যমন্ত্ৰী বুলি কয়, হিমালয় আহিলেও তেওঁ লৰাব নোৱাৰে বুলি কয়। গতিকে আমি তেওঁক আহ্বান জনাইছো যে 10% যিটো কাম বাকী আছে আপোনাৰ কাৰ্যকালত সম্পূৰ্ণ কৰক, সোনকালে কৰক আৰু আমাৰ মানুহখিনি যিটো মানে লং ষ্টেণ্ডিং ডিমাণ্ড আছে সেইটো মানে সম্পূৰ্ণ কৰি দিব। এইটোৱে আমাৰ ডিমাণ্ড। ধন্যবাদ। ইতিমধ্যে কৈছোঁ আৰু চৰকাৰক আহ্বান জনাইছোঁ, এই ডিমাণ্ডখিনি সোনকালে পূৰ্ণ কৰিব লাগে। যদি এই ডিমাণ্ডখিনি পূৰ্ণ নহয় তেতিয়াহ'লে আমি সমগ্ৰ অসমতে এটা তীব্ৰ মানে গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিম। তাৰ পূৰ্বে আমি প্ৰত্যেকখন চাহ বাগিচাত গৈ, প্ৰত্যেকখন আদিবাসী অধ্যুষিত অঞ্চললৈ গৈ, গাঁৱলৈ গৈ আমি মানুহক সজাগ কৰিম, সচেতন কৰিম, এই আইনবিলাকৰ বিষয়ে ক'ম। আৰু তেতিয়া কিন্তু চৰকাৰে আমাক দুখ দিলে নহ'ব, তেতিয়া হয়তো অসম অস্থিৰ হ'ব পাৰে। ধন্যবাদ।